Hey guys, welcome back to my YouTube channel. মানে হৈছে আজি লক্ষ্মী পূজা। তো লক্ষ্মী পূজাৰ সকলোকে হিয়া বৰা শুভেচ্ছা যাচিছোঁ আৰু অকণমান কিবা চুলি তুলি হেৰি দেখিছে না কাৰণ মই গা পা ধোৱা নাই মানে মোৰ বেমাৰ অকণমান জ্বৰ টাইপ হৈছে আৰু ভইচটো মানে ঠিক অহা নাই। তো গম পাইছোঁ মানে ভিডিঅ'টো হেৰি আৰু মানে এইকেইদিন ডেইলি ব্লগো দিব পৰা নাই কাৰণ হেৰি হৈ আছে বেমাৰ চেমাৰ এনেকৈ আৰু কলেজত যাব লগা হৈছে। তো আজি মানে যাম এতিয়া সৰুকৈ এটা কভাৰ চঙৰ শ্বুটিং আছে ধুনু এতিয়া ধুনুটো বাট আছোঁ ধুনুক লৈ পেলাই এতিয়া যাম কভাৰ চঙৰ শ্বুটিংটো কৰি ল'ম তাৰপিছত আহি লক্ষ্মী পূজাত যি হয় ৰাতি মানে কি হয় দিনত কি হয় তো সেইকেইটা খাই থাকিম গাইছোঁ মানে গাইছ মই ধুনুৰ তাত আহিছিলোঁ কিন্তু আকৌ ঘৰলৈকে যাব লগা হ'ল মানে ভাতকেইটা খাই আহিলোঁ যে আৰু আজি গাইছ যিহেতু লক্ষ্মী পূজা ৰাতিপুৱা লগন দিছিলোঁ আৰু এতিয়া খালোঁ আৰু লক্ষ্মী পূজাৰ কাৰণে তো ক'বাই হেৰি হৈছে গাইছ আৰু লক্ষ্মী পূজাৰ কাৰণে মানে গাইছ ৰাতি যোনটো মন্দিৰত মেইন হেৰিটো বনায় নাৰিকল চিৰাটো বনায় তো এইটো কেনেকৈ বনায় কি খাব কেনেকৈ খাব এতিয়া দেখাই আছোঁ আৰু এতিয়া যাওঁ গানটো শ্বুটিং কৰি যাওঁ ফালে আছে ধুনু ডোখৰ যাই আছোঁ দেই আৰু গাইছ আমি এতিয়া আহি আছোঁ মই গাড়ীখন চলাইছোঁ আহি পেলাই ধুনুতে লওঁতে তেনে মুখখন দেখাব নোৱাৰি গাইছ মানে লাষ্ট কৰে আৰু ইফালে এই গাড়ীখন লাগি আছোঁ এই গাইছ এতিয়া আহি পেলাই দেখাই আছোঁ শ্বুটিং লোকেশ্যনত মানে কেনেকৈ কি কৰোঁ আমি পালোঁ আহি এতিয়া আৰু ইফালে ইয়াতে হ'ব বঢ়িয়াকৈ কৰিম মানে হেনো কৰিবি নে নকৰা চাওঁ এইফালে চাওঁ মেকআপটো দেখাই দিছোঁ একবাৰ এইফালে চাওঁ তাৰপিছত গাইছ যদি এই ডেন্সটো চাওঁৱেই ধৰ কালিলৈকে আহিব কালি মানে আজি আহিব যোনটো দিনা আপোনালোকে ভিডিঅ'টো চাই আছে তো মানে ডেছক্ৰিপশ্যনত লিংকটো আছে চাই পেলাই চাব ক'ত উঠিছে তই নাম কাপোৰযোৰ লেতেৰা হ'ব বিশাল বহি আছে আৰু এটা বঢ়িয়াকৈ শ্বুটিংটো কৰি দিম দি উঠি কেনে সেই হ'ব আৰু গধূলীয়াকৈ লক্ষ্মী পূজাত তাতে যাই পেলাই চিৰা তিৰা কিবা যোনটো নাৰিকল চিৰাটো আমাৰ ফেভাৰেট তো সেইটো সেনেকৈ হ'ব এইফালে এটা হেৰি কৰিম এতিয়া হ'ব নাম আৰু শ্বুটিংটো কৰি লওঁ হেৰিটো দেখা পাইছে যোনটো চেনেলৰ লিংকটো দেখা পাইছে এইটো আমাৰ বিকি ভাই চেনেল হয় বিকি টিক ৱল তো এইটো চেনেল সকলোৱে চাব ছাবস্ক্ৰাইব কৰি দিব আৰু বঢ়িয়া ভিডিঅ'বিলাক বনায় কাৰ্ডবৰ্ডেদি কিবা কিবি সেই বনাই থাকে সৰু সুৰা কিবা তো আপোনালোকে চাব চেনেলটো ডেছক্ৰিপশ্যনত লিংকটো আছে তলত যাই চাব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব সেইখিনি আৰু এতিয়া ভিডিঅ'টো এনজয় কৰক আৰু সেয়াই গাইছ আমাৰ এইফালে শ্বুটিং চলি আছে ইফালে 4Kত ভিডিঅ' কৰি আছোঁ আৰু এইফালে আমাৰ এক্ট্ৰেছ মানে অকণ ধুনু বহি আছে বা কি আৰাম কৰি আছে গাইছ ইয়াতে এইফালে আছে বিশাল অকণমান লাজ কৰে গাইছ আৰু এইফালে আছে ধুনু কেনে লাগিছে তোমাৰ হ'ব ভিডিঅ' কৰিব লাগে আৰু গাইছ এই মোবাইল নাছে কি কেমেৰা কোৱালিটি আনিছোঁ গাইছ 4K ৰিভাৰ অকণমান সেই হ'ব অকণমান আধুনিক হ'ব গাইছ একবাৰ মোক বহিবা দিবিনে এটা গাইছ ভিডিঅ'টো চাব গাইছ আমি এতিয়া ভিডিঅ' কৰি আছোঁ এইফালে আছে আৰু এটা থৈ দিছোঁ আমি গাড়ীখন এইখন এইটো পাৰ্কৰ ভিতৰত মানে ইয়াতে চিয়ালিকা নবহে আমাৰ নিচিনা ভতুৱাবিলাকে বহি থাকে গাইছ আৰু এইফালে আছে ধুনু এতিয়া নাচো কেনেকুৱা লাগছে তোৰ নাচি কচোন চাই দিয়া এইফালে হাঁহি দিয়াছো এবাৰ হাঁহি দিছোঁ এবাৰ লাজ কৰি গাইছে অকণমান মানে ভিডিঅ' কৰি আছোঁ আৰু এইবাৰ এইটো ৰাস্তাত কৰিম এতিয়া তাৰপিছত আৰু ঘৰত যাই কেনে লক্ষ্মী পূজাৰ সেইবিলাক দেখাই আছোঁ আৰু কি হ'ব কি নহয় সেই আৰু মানে হৈ গ'ল শ্বুটিং আৰু ইফালে থাম্বনেইলৰ ফটো লৈ আছোঁ কিবা কিবি কৰি আছোঁ আৰু এইফালে চুচাৰি আছে এটা চুচাৰি আবলাই নাই ধৰি ন কাপোৰ কোনে ধুই দিব বঢ়িয়া মাকে ধুই দিব আৰু আমাৰ শ্বুটিং আহি গ'ল এইফালে হ'ব যাওঁ ঘৰত হৈ গ'ল এতিয়া এখন গাড়ী আৰু ইফালে আছে ধুনু কিবা এটা কৈ দি তোৰ চেনেলটোৰ কথা এটা কৈ দিচোন কওঁ নাই তোমাৰ নিচিনাকে নহয় বেলেগ নৰ্মেলি কওঁ আজি মানে বহুত ভিডিঅ' মানে ভাগৰ লাগিছে সেইকাৰণে চিনি আনা নাই পানী খাব লাগিছে পানীও আনা নাই ই কৈছে আকৌ পেট্ৰলৰ পানী খাম বোলে তো গাইছ এক মানে পেট্ৰল খাব দিছিল মই পানী অলনি তাকে কৈছে আৰু এই চেনেলটো ডেছক্ৰিপশ্যনত থাকিব আৰু বিকি চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত আছে তো আপোনালোকে যাই চাব তাতে কি হয় কি নহয় তো সেনেকৈ আৰু এতিয়া যাই লওঁ ঘৰত যাই কেনে লক্ষ্মী পূজাৰ আয়োজন দেখাই আছোঁ গাইছ মন্দিৰতে হওক ঘৰতে হওক চাই থাকক আৰু ভিতৰতে সকলোকে সেয়াই আৰু গাইছ আহি পালোঁ মানে ঘৰ মানে আমাৰ ঘৰলৈকে যাম এতিয়া
ঘৰলৈকে যাই উঠি কেনে গা পা ধুই কেনে সন্ধিয়া হ'লে ধৰে তো মন্দিৰতো যোৱা টাইম হ'ব মন্দিৰতো যাব লাগিব তেনেকৈ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব আৰু গাইছ মানে গা পা ধুই ল'লোঁ মানে সন্ধিয়া হ'ল লাহে লাহে এয়া অকণমান বতৰটো কুল ডাউন হৈ গৈছে আৰু গাইছ বেমাৰটো অকণমান সেই হৈছে অকণমান বেছি হোৱা নাই হৈছে গাইছ আৰু মানে তেতিয়াৰ পৰা লক্ষী পূজাৰ টাইটেল থাম্বনেইল দি মই কিবা আউটডোৰহে দেখাই আছোঁ মানে লক্ষী পূজাৰ যিখিনি মানে মই পাৰোঁ গাইছ মানে যোনখিনি মই জ্ঞান মানে কি অলপমান সেই আছে তো সেইখিনি আপোনালোকৰ আগত কম এতিয়া শুনিব অলপমান সেইকে আৰু গাইছ লক্ষ্মী পূজাৰ মেইন কেছটো মানে মেইনটো হৈছে লক্ষ্মী দেৱী ভগৱান বিষ্ণুৰ মানে বিষ্ণুৰ ভাইজা মানে ভাইজাক ঠিক তেনেকৈ এনেকুৱা বৰদেউতাকৰ মানে কিবা এনেকুৱা খুৰাকৰ ছোৱালী এনেকুৱা ঠিক সেনেকুৱা তো গাইছ লক্ষ্মী পূজাত যোনবিলাক আমাৰ টকা পইচা ধন সম্পত্তি এইবিলাক যোনবিলাক সা সম্পত্তি মানে এনেকুৱা ঠিক সেই আৰু মানে ধান চান এনেকুৱাকৈ সেইবিলাকৰ মানে লক্ষ্মী পূজাৰ দিনা এইবিলাকৰ কাৰণে লক্ষ্মী আগমন ঘটে ঘৰৰ কিবা এডাল পৰি আছে ঘৰত আগমন ঘটে সেইকাৰণে গাইছ লক্ষ্মী পূজাৰ দিনা মানুহে এনেকুৱা চাফা হৈ গা পা ধুই ধৰ ঘৰ পৰিষ্কাৰ কৰি কিবা কিবি সেই কৰি পেলাই লক্ষ্মী আগমন কৰে মানে লক্ষ্মীক ঘৰলৈকে আগুৱাই আনে আৰু সেইদিনা লক্ষ্মী পূজাৰ প্ৰিয় ভোগ নাৰিকল চিৰা যোনটো মোৰো ফেভাৰিট গাইছ তো সেইটো এনেকুৱাকৈ বনাই ঘৰে ঘৰে হওক মন্দিৰে হওক তো সেনেকৈ তেওঁক পূজা কৰে সেই ভোগটোৰে সেই ভোগটো দি সেনেকৈ লক্ষ্মীক পূজা কৰে আৰু সেনেকৈ মন্দিৰ হওক ঘৰত হওক সেনেকুৱাকৈ কিবা ধৰ্মীয় অনুষ্ঠানত সেনেকৈ পূজা কৰে লক্ষ্মী পূজা মানে লক্ষ্মী পূজা অনুষ্ঠিত হয় দুৰ্গা পূজাৰ পিছৰ পূৰ্ণিমা মানে দুৰ্গা পূজাৰ পিছত অনুষ্ঠিত হয় দুৰ্গা পূজাৰ পিছৰ পূৰ্ণিমাটোত লক্ষ্মী পূজা অনুষ্ঠিত হয় আৰু গাইছ হেৰি মানে এইটো কি বোলে আজি মানে চন্দ্ৰগ্ৰহণ আছে লক্ষ্মী পূজাৰ দিনা চন্দ্ৰগ্ৰহণ হয় তো ৰাতিকৈ দেখা পাব মানে দেখাব পাৰি নে নোৱাৰিবা সেইটো ক'বা নোৱাৰোঁ গাইছ তো হ'লেও সেই আৰু তো চাই থাকক ভিডিঅ'টো হ'লেকে গম পাব গাইছ যোনটো মানে লক্ষ্মী পূজাৰ ভোগ সেইটোত মেইনলি মানে নাৰিকল চেনি আৰু চিৰা এই তিনিটা বস্তু অত্যাধিক প্ৰয়োজন হয় সেই তিনিটা বস্তুৰে সেনেকৈ সান মিহল কৰি মানে মিক্স কৰি পেলাই বা হেৰি তাৰ ভাষাত মিক্স কৰি বুলি ক'ব লাগিব মিক্স কৰি কেনে সেইটো বনাই ভোগটো তো এনেকৈ খাই সেই কৰে আৰু মানে আজি মই এইবাৰতো যাব পৰা নাই মানে ঘৰত অকণমান অসুবিধা ইয়াৰ অলপমান পথ থাকি তাৰপিছত মন্দিৰলৈকে যাম মন্দিৰত গৈ কেনে কি হয় কি নহয় দেখাই আছোঁ আৰু যিমানখিনি মন্দিৰত যি বস্তু সৰুকৈ দিবা পাৰছোঁ সেইখিনি দেউতাই লৈ গৈছে মই মানে এতিয়া যাওঁ নাই বাৰু ঘৰতে আছোঁ অলপমান ইফালে ওলাইছোঁ আমাৰ পুখুৰী পাৰত দেখি এনেকৈ আহি পেলাই হেৰি কৰিছোঁ ভিডিঅ'টো এনেকুৱা আৰু গাইছ এইফালে মই মন্দিৰলৈকে আহি গ'লোঁ আৰু মন্দিৰত দেখিছে ইয়াত নাৰিকল কাটি আছে গাঁৱৰ ৰাইজে তেওঁলোকে কাটিছে আৰু সেই আৰু এয়া আপোনালোকে দেখিবলৈ লৈছে সকলো নাৰিকল কটাত ব্যস্ত হৈছে কাৰণ আজি লক্ষ্মী পূজা যিহেতু গাঁৱৰ ৰাইজে সকলোৱে মিলি নাৰিকল কটা আৰু কিবা কিবি সেই কৰি আছে তো এই কৰা হোৱাৰ পিছত মন্দিৰত যাব সকলো দেখা পালে মন্দিৰত কি হৈছে নাৰিকল ৰুকি আছিল আৰু এয়া গাইছ মোক দুখন ৰকনি আনিব দিছে তালৈকে নিব লাগে মন্দিৰলৈকে ৰকনি দুখন দি থৈ আহোঁ তাৰপিছত ঘৰত যাম আকৌ ৰাতিকৈ এটা খাম যি হ'ব এইফালে আছে মন্দিৰলৈ আছোঁ এতিয়া বাদ বাকী গাইছ মানে ৰাতি হৈ গ'ল ফাইনেলি তো ইয়াত দেখিবলৈ পাইছে আন্ধাৰ দেখিলে গাইছ মোবাইলটো কি হ'ল মানে এইখিনি পষ্টি গাইছ এতিয়া যাম গাইছ মন্দিৰত যাম কাৰণ গাড়ীখন খুলি লৈছোঁ আৰু এতিয়া মানে মই ৰাতি ঘৰ নাথাকোঁ যিহেতু বেলেগত থাকিম কাৰণে চাৰ্জাৰডাল লৈ লওঁ মানে ফোনৰ চাৰ্জাৰডাল লৈ লওঁ আৰু কাৰণে তাৰ পিছত মানে মই যাম গাইছ মন্দিৰত এইফালে আছে চাৰ্জাৰ লৈ ল'লোঁ এডাল মেইন মানে গাইছ বাকী কিনিলোঁ আৰু গাইছ আৰু এটা বস্তু মানে গাইছ চাৰ্জাৰডাল আৰু বাৰ্ছডাল লৈ দিছোঁ এই দুটা মেইন আৰু মন্দিৰত এনেই গাইছ এইগিলা বস্তু নিব নালাগে কিন্তু মই য'ত থাকিম মানে তাতে ঘৰত থৈ যাম সেইকাৰণে মন্দিৰলৈকে যাম আৰু মানে গাইছ যিমানে ৰাতি হৈ গৈছে মোৰ য'তটো অকণমান বেছি হৈছে গাইছ চকু টকু ৰঙা পৰি গৈছে পানী ওলাইছে গাইছ হ'লেও ভিডিঅ'টো বনাব লাগিব নবনালি নহয় আৰু এনেই মই ডেইলি ব্লগ দিয়া নাই সেইকাৰণে মোৰ অকণমান বেমাৰ অকণমান হৈ আছে আৰু যদি মই ভিডিঅ' নেদওঁ গাইছ চেনেলটো অকণমান ডাউন হৈ যায় মানে তলত দি যায় তো সেইকাৰণে ভিডিঅ'টো দিব লগা হৈছে বাদ বাকী গাইছ গৈ আছোঁ এতিয়া কেনেখিনি থৈ দিম তাৰপিছত মন্দিৰত দেখি আছোঁ কি হয় কি নহয় চাই থাকক ভিডিঅ'টো ভালকৈ গম পাব আৰু এতিয়া যাওঁ একেবাৰে মন্দিৰত লগ পাম যায় গাইছে সেই আৰু গাইছ মন্দিৰত লগ পাম বুলি কৈছিলোঁ কিন্তু ভিডিঅ'টোৰ মাজতে আৰু এটা কথা কৈ দিওঁ আমি মানে কেইদিন অলপমান অহা নেক্সট সপ্তাহ বা
তাৰপিছৰ সপ্তাহটোত মানে আমি হেৰিত যাম মানে মোৰ চাইকেলখন কিবা অলপমান হেৰি হৈছে ভাল হ'লি তো আমি যাম মদন কামদেৱ যদি কোনোবা যায় মানে ভিডিঅ'ৰ তলত কণ্টেক্ট কৰিব ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু ইনষ্টাগ্ৰামত মেছেজ কৰিব সুধিব তেনেকৈ কণ্টেক্ট কৰিব ইনষ্টাগ্ৰামত যাই হেৰি কৰিব মেছেজ কৰিব ইফালে মই ভুল লৈ গাইছ ইনষ্টাগ্ৰামত মেছেজ কৰিব নাম্বাৰটো দি দিম তাতে কোনোবা যদি যায় কৈ দিব সেই আৰু আৰু গাইছ দেখা পালা মন্দিৰত কি নহ'ল তো মন্দিৰৰ পৰা আহিলোঁ এতিয়া যাম ঘৰত গাইছ এইটো বাটেদি আৰু লক্ষ্মীৰে আৰু মোৰে ফেভাৰিট মালটো লৈছোঁ এয়া নাৰিকলৰ চিৰাই দেখছি আনি পেলাই এতিয়া মই একলাই খাব লাগিব যে ঘৰত মানে মই আজি ঘৰত নাথাকোঁ বেলেগত থাকিম তো আজি ভিডিঅ'টো এইটোৱে আছিল এটা সৰু ভিডিঅ' আছিল তো যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো প্ৰেছ কৰিব তো আজিলৈকে বাই বাই জয় অসম